হেল্ল' বন্ধু বান্ধৱীসকল, প্ৰথমতে মই আপোনালোকৰ মোৰ এই সৰু ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে মোৰ এই নতুন ভিডিঅ'টো আঁকোৱালি ল'ব আৰু যদি ভিডিঅ'টো চাই ভাল লাগে ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব। তো আৰম্ভ কৰিছোঁ। বন্ধু বান্ধৱীসকল, মই যদি আপোনালোকক প্ৰশ্ন কৰোঁ যে ভাৰতবৰ্ষৰ বাহিৰে আৰু কোনখন এনেকুৱা দেশ আছে য'ত হিন্দু ধৰ্মাৱলম্বী মানুহ বেছিকৈ আছে, তেতিয়া আপোনালোকে হয়তো ক'ব নেপাল, বাংলাদেশ, শ্ৰীলংকা বা আমেৰিকা। কিন্তু বন্ধু বান্ধৱীসকল, আপোনালোকে জানেনে এইখন দেশৰ উপৰিও এখন বহুত মনোমোহা দেশ আছে, যিখন দেশৰ বিষয়ে মই আজি আপোনালোকক ক'বলৈ গৈ আছোঁ। তো ঠিক আছে, আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, মই আপোনালোকক জনাব খোজা দেশখন হৈছে বৰ্তমান যুগৰ এখন বহু উন্নয়নমুখী দেশ মৰিচাছ। আফ্ৰিকাৰ এখন একমাত্ৰ দেশ য'ত হিন্দুসকলৰ সংখ্যা বহুত বেছি। আৰু এই দেশখন ইমান সুন্দৰ হয় যে সেইকাৰণে হয়তো কিছুমানে কয় যে ভগৱানে প্ৰথমতে মৰিচাছ সাজিলে আৰু তাৰপিছতহে স্বৰ্গ ৰচিলে। হিন্দ মহাসাগৰৰ কোলাত থকা এখন সৰু দেশ, সেইখনেই হৈছে মৰিচাছ। পৰ্ট লুইচ হৈছে মৰিচাছৰ ৰাজধানী চহৰ আৰু দেশখনৰ ভিতৰতে সকলোতকৈ উন্নয়নশীল চহৰ। বন্ধু বান্ধৱীসকল, আপোনালোকে হয়তো নাজানে, যদিও জানে তথাপি ক'ব বিচাৰিছোঁ, যদি আপুনি দ্বিতীয় ভাৰতবৰ্ষৰ বিষয়ে ক'ব বিচাৰে তেনেহ'লে সেইখনেই হৈছে মৰিচাছ, কিয়নো ইয়াত থকা বেছি সংখ্যক মানুহে হৈছে ভাৰতীয় মূলৰ। বন্ধু বান্ধৱীসকল, এতিয়া আপোনালোকে ভাবিছে চাগে ইমান সংখ্যক ভাৰতীয় মূলৰ মানুহ তাত কেনেকৈ থাকিব পাৰে। বন্ধু বান্ধৱীসকল, সেই কথাটোকে আপোনালোকক ক'ব গৈ আছোঁ। আচলতে ইয়াৰ মেইন কাৰণটো হৈছে 1810 চনমানত মৰিচাছ ব্ৰিটিছ সাম্ৰাজ্যৰ ভিতৰত সোমাই গৈছিল আৰু সেই সময়ত সেই দেশখনৰ অৱস্থা কেৱল পশু উৎপাদন আৰু কুঁহিয়াৰ খেতি আদিৰ ওপৰত নিৰ্ভৰশীল আছিল আৰু সেইবাবে তাত কাম কৰিবলৈ বহু সংখ্যক দুখীয়া মানুহক ভাৰতৰ পৰা তালৈ লৈ যোৱা হৈছিল। কিন্তু 1968 চনত মৰিচাছ ব্ৰিটিছ সাম্ৰাজ্যৰ পৰা স্বাধীন হৈছিল, কিন্তু ভাৰতৰ পৰা যোৱা দুখীয়া মানুহসকল তাতে স্থায়ীভাৱে থাকি গ'ল। বন্ধু বান্ধৱীসকল, আৰু এটা কথা শুনিলে আপোনালোক আচৰিত হ'ব, কি জানেনে বাৰু? মৰিচাছত কোনো ধৰণৰ খনিজ পদাৰ্থ পোৱা নাযায়। তথাপিতো কিন্তু পৃথিৱীৰ ধনী দেশসমূহৰ ভিতৰত মৰিচাছক এখন বুলি ধৰা হয়। আৰু যদি আপোনালোকক ধৰ্মৰ কথা ক'বলৈ যাওঁ, তেতিয়াহ'লে মৰিচাছত 51% হিন্দু, 31% ইছাই আৰু 15%হে মুছলমান ধৰ্মৰ লোক দেখা যায়। বন্ধু বান্ধৱীসকল, ভাৰতৰ বাহিৰেও ইয়াত চাইনিজ, ফ্ৰান্স, চাউথ আফ্ৰিকাৰ মানুহ আছে। ইয়াত বেছি সংখ্যক মানুহে ইংৰাজী ভাষাত কথা কয়। বন্ধু বান্ধৱীসকল, যদি আপোনালোকে বেলেগ এখন দেশলৈ ফুৰিবলৈ যায় তেন্তে আপোনালোকে ভিজা পাছপৰ্ট দেখুৱাব লাগিব বা ভিজা পাছপৰ্টৰ দৰকাৰ হয়, নহয়নে বাৰু? কিন্তু আপোনালোকৰ বাবে এটা ভাল খবৰ আছে, যিহেতু মৰিচাছৰ ভাৰতৰ লগত এটা ভাল সম্বন্ধ আছে, সেইকাৰণে ইয়াত ভাৰতীয়সকলৰ পৰা কোনো ধৰণৰ ভিজা দৰকাৰ নহয়। তেনেহ'লে বন্ধু বান্ধৱীসকল, যদি আপুনি নতুনকৈ বিয়া পাতিছে আৰু ফুৰিবৰ কাৰণে যাব বিচাৰি আছে তেনেহ'লে মৰিচাছ যাব পাৰে। বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টো সামৰাৰ আগত মই আপোনালোকক ক'ব বিচাৰিছোঁ, যদি আপুনি মোৰ এই নতুন চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি দিব, কাৰণ মোৰ এই চেনেলটোৰ জৰিয়তে আপোনালোকে বহু নেদেখা ঠাই দেখিব পাৰিব, শুনিব পাৰিব, চাব পাৰিব আৰু লাইভ পাৰালৈকে বাৰু লাইভ দেখাব চেষ্টা কৰিম বাৰু। যি নহওক, তেতিয়াহ'লে আজিলৈ বাই বাই, সকলো ভালে থাকিবা, ধন্যবাদ।